wanna be with you. Hello friends, so আজি এটা সৰু ভিডিঅ' বনাবলৈ লৈছোঁ। চ' একচুৱেলি মই আপোনালোকক কৈছিলোঁ যে কেইটামান এচেচৰিজ অহা কথা আছে। চ' সেইকেইটা এচেচৰিজ আহি গৈছে। ফাৰ্ষ্ট অফ অল এইটো GoPro মাইক হয়, এডাপ্টাৰ মাইক। চ' যোনটো GoProত কাম কৰিব। চ' এইটো ইউজ কৰিহে আমি GoProত যোনটো মাইক হয় সেইটো ইউজ কৰিব পাৰিম। ঠিক আছে, এইটো মই দেখাওঁ আপোনালোকক। নেক্সট হৈ গ'ল আমাৰ এইটো GoPro এটা কেছ হয়, যোনটোত মানে GoProটো সোমাই যায় প্লাছ এডাপ্টাৰটো সোমাই যায়। আৰু যদি এক্সট্ৰাকৈ আপুনি এডাপ্টাৰটো লয়, নহ'লে সেইটো আপোনাৰ হেলমেটত লগাবলৈ দিগদাৰ হয়। চ' সেইটো কাৰণে মই এইটো এক্সট্ৰাকৈ লোৱা হৈছে, এইটো মই দেখাওঁ আপোনালোকক। আৰু এইটো এটা মাইক হয়, নতুন মাইক। চ' যোনটো কাৰণে মানে মটোব্লগৰ কাৰণে বহুত ভাল মাইক। চ' ইয়াতে কি কি বস্তু আছে মই আপোনালোকক দেখাই যাম এটা এটাকৈ। চ' প্লাছ মই দামখিনি আপোনালোকক যি হয় সেইখিনি আপোনালোকৰ স্ক্ৰীণতো আপোনালোকে দেখি থাকিব। চ' এতিয়া মই আপোনালোকক দেখাই যাম। আৰু মোৰ ওচৰত দুটা এক্সটাৰ্নেল কেমেৰা আছে, এটা GoPro আৰু এটা MIৰ হয়। চ' এইটো বেচিকলি GoProৰ কাৰণে কাম হয়। চ' ষ্টাৰ্ট কৰোঁ। চ' এই প্ৰডাক্টছখিনি মই লিংকখিনি আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, ক'ৰ পৰা মই কিনিছোঁ আপোনাৰ। বেচিকলি মই এমেজনৰ পৰাহে কিনিছোঁ। চ' এইটো আপোনাৰ GoPro এডাপ্টাৰটোৰ দাম হ'ল 4800, যোনটো মই 4500ত কিনিছোঁ। টাইপ C থাকে এইটো, যোনটো GoProত যায়। আৰু ইয়াতে আপোনাৰ দুটা পোৰ্ট থাকে, এটা টাইপ C হয় যোনটো চাৰ্জিঙৰ কাৰণে ইউজ হয়, আৰু এটা মাইক এডাপ্টাৰ যোনটো আপোনাৰ মাইক লাগিব ইয়াতে। ডাইৰেক্টলি আপুনি মটোব্লগিঙৰ কাৰণে মাইকটো ইউজ কৰিব পাৰিব। আদাৰৱাইজ আপুনি GoProত একো যদি মাইক আপুনি ইউজ কৰিব বিচাৰে, ইউজ কৰিব নোৱাৰিব আনলেছ আপোনাৰ ওচৰত এইটো নাই। চ' নেক্সট আপোনালোকক এইটো কেছটো দেখাই দিছোঁ। চ' এইটো কেছটো কেনেকুৱা হয়। চ' বেচিকলি এইটো কেছটো আপোনালোকৰ যোনটো GoPro থাকে, সেইটো GoProটো ইয়াত আপোনালোকৰ সোমাই যাব। আৰু প্লাছ আপোনালোকৰ এইটো যোনটো হয়, এইটো আপোনালোকৰ ইয়াত সোমাই যাব। মই দেখাম আপোনালোকক গোটেইখিনি এবাৰতে কৰি পেলি। আৰু মই আপোনালোকক কেনেকুৱা ভিডিঅ'ৰ ৰিজাল্টছ আহে, কেনেকুৱা মাইকৰ ৰিজাল্টছ আহে, গোটেইখিনি এক্সট্ৰাকৈ দেখাম আপোনালোকক। চ' এইটো যোনটো হয়, এইটো মাইকটো আপোনালোকৰ এনেকৈ আহে। চ' বেচিকলি আপোনালোকে নৰ্মেল চাগে মাইক এইটো দেখিছে, এনেকুৱা থাকে মাইকটো থাকে এইটো। কিন্তু এইটো 3 পিন ডাইৰেক্টলি আপোনালোকে যদি এই এডাপ্টাৰটোত ভৰাই দিয়ে, এইটো আপোনালোকে ডাইৰেক্টলি ইয়াতে কাম নকৰে। ঠিক আছে, তো সেইটো কাৰণে কি লোৱা হয়, এটা কনভাৰ্টাৰ লগা হয়, যোনটো মানে আপোনাৰ 3 পিনটো আপোনাৰ 2 পিন ল'লে কনভাৰ্ট কৰা হয় GoProৰ কাৰণে। তো এইটো আপোনালোকে ইয়াত লগাব লাগিব। এইটোহে আপোনালোকে ইয়াত যেতিয়া সোমাব, তেতিয়াহে আপোনাৰ মানে মাইকটো কাম কৰা হ'ব। আপোনাৰ নহ'লে আপোনাৰ এইটো কাম নকৰিব। চ' আহক ষ্টাৰ্ট কৰোঁ। আপোনালোকে কি কৰিব লাগিব, ইয়াৰ যোনটো এইটো হয়, এইটো ফাৰ্ষ্ট অফ অল এইটো আপুনি ইয়াৰ পৰা খুলিব লাগিব। এইটো এনেকৈ আহিব। ঠিক আছে, কেনেকৈ এইটো ডাইৰেক্টলি ইয়াত যাব যেতিয়া, মানে এইটো অ'পেন হৈ থাকিব লাগিব। এই কভাৰটো থাকিলে ইয়াত মানে আপোনালোকে এইটো এডাপ্টাৰটো ইয়াতে নোসোমাব। তাৰপিছত এইটো কেছত গৈছে এইটো, আৰু ইয়াৰ পৰা আপোনালোকে এইটো কেছটো ইয়াৰ পৰা এনেকৈ বন্ধ হৈ যাব। এইটো আপোনালোকে চাব পাৰে, এই ষ্টাৰ্ট হৈ গৈছে। তো ছেকেণ্ডলি আপোনাৰ এতিয়া কি কৰিব লাগিব, এইটো যোনটো এডাপ্টাৰ আছে, এইফালেদি আপোনালোকে ফাৰ্ষ্ট অফ অল এইটো পাৰ কৰি ল'ব লাগিব। পাৰ কৰি মেলি এইটো শ্লাইড কৰি দিব লাগিব এইফালেদি। আৰু এই পইণ্টটো যোনটো আছে USB টাইপ C, এইটো আপোনালোকে ইয়াৰ পৰা ঘূৰাই পেলাই আপোনালোকে চাব পাৰে। এইটো পইণ্টত ইয়াৰ পৰা এইটো
কানেক্ট হৈ যাব, কানেক্ট হৈ গ'ল। তাৰপিছত আপোনালোকৰ যোনটো এইটো মই আপোনালোকৰ মাইকটো দিছোঁ, এইটো মাইকটোৰ কাৰণে কৈছিলোঁ, এইটো মাইকটো আপোনালোকে ইয়াত ডাইৰেক্টলি ইয়াত সোমাই যাব। এতিয়া আপোনালোকে যোনটো ৰেকৰ্ডিং কৰিব সেইটো আপোনালোকৰ ৰেকৰ্ড হ'ব। চ' এইটো টাইপ চি কানেক্টাৰ মই লৈ লৈছোঁ আৰু এইটো আপোনাৰ চাব পাৰে GoProটোত এতিয়া আপোনাৰ 95% চাৰ্জ আছে। চ' ইয়াতে মই চাৰ্জিঙত লগাই দিছোঁ। চাৰ্জিং ষ্টাৰ্ট হৈ গ'ল, 95% চাৰ্জিং দেখা আছে। আৰু এটা বস্তু মই কৈ দিব বিচাৰোঁ যে এইটো চাৰ্জিং যেতিয়া হৈ থাকিব আপোনাৰ তেতিয়া মাইকটো কাম নকৰে, যিকোনো আপোনাৰ এটাহে কাম কৰিব। মই বহুত ভিডিঅ'জ চালোঁ, কিন্তু এইটো কোনো ভিডিঅ'জ এনেকুৱা মানে ডিটেইলত কোৱা যোৱা নাই যে দুটাই মানে চাইমেলটেনিয়াছলি ইউজ কৰিব পাৰে নে নাই। বাট আপোনালোকে যিহেতু চাৰ্জিং ইউজ কৰিলে মাইকটো ইউজ কৰিব নোৱাৰে, আৰু মাইকটো ইউজ কৰি থাকিলে চাৰ্জিং ইউজ নহ'ব আপোনাৰ। এতিয়া মই যদি GoPro আপোনালোকৰ যদি এতিয়া চাব, মই আপোনালোকৰ GoPro চাৰ্জিঙৰটো যাব। এতিয়া চাৰ্জিঙৰ এইটো দেখিছেনে আপোনালোকে, গুচি গ'ল ৰেকৰ্ডিং ষ্টাৰ্ট হওঁতে। যেতিয়া মই এইটো আকৌ ষ্টপ কৰি দিম আৰু চাৰ্জিং ষ্টাৰ্ট হৈ যাব, চাৰ্জিং ষ্টাৰ্ট হৈ গ'ল। চ' এইটোৱে মেজৰ ডিফাৰেঞ্চ GoPro এডাপ্টাৰটো। চ' এইটো মোৰ এক্সৰৰ হেলমেট, চাব পাৰে আপোনালোকে, যোনটো মই ফটো ব্লগিঙৰ কাৰণে ইউজ কৰোঁ। আৰু এইটোত আপোনালোকৰ এটা জি মাউণ্ট লাগিব, আৰু এইটো যোনটো মাউণ্ট মই লগাই থৈছোঁ ব্লু আৰ্মাৰৰ, এইটো আপোনালোকে ডিছক্ৰিপশ্যনত মই দি দিম। এইটো মই এমেজনৰ পৰাই কিনিছোঁ। এইটো ফিক্স হৈ যায়, চ' এইটো এৰাই যোৱা একো হেৰি নাথাকে, এইটো বহুত টান হয়। তো এইটো মাউণ্টত আপোনালোকৰ যোনটো নৰ্মেল মাউণ্টছ আহে সেইকেইটা ইয়াতে ফিক্স হ'ব। প্লাছ ইয়াত আপোনালোকৰ GoProটো আহি যাব। কৰা টাইমত অকণমান চাব লাগিব যে আপোনালোকৰ এইটো ষ্ট্ৰেইট হৈছে নে নাই। আমি এইটো লগাই ল'ব লাগিব, ভিতৰৰ ছেটআপটো মই আপোনালোকক দেখাই দিছোঁ। চ' একচুৱেলি এইটো ইয়াতে খোল খাই যায়, এইটো আমাৰ যোনটো পেড থাকে এইটো পেডিংটো খোল খাই যায়, এনেকৈ চাব পাৰে। চ' একচুৱেলি এইটো এই পাৰ্টটো অকণমান দীঘলকৈ থ'ব লাগিব, যাতে মানে এইটো কানেক্ট কৰিবলৈ সুবিধা হয়। এইটো এফালৰ পৰা সোমাব ইয়াতে। এইটো এক্সট্ৰা হয়, এইটো এক্সট্ৰাটো আমি ইয়াত তলত ইয়াতে সোমাই দিম, আৰু এইটো ইয়াতে লক কৰি দিম। আহি গ'ল। চ' এইটো টেপটো মই অকণমান ল'ম। আপোনালোকৰ যোনটো হেলমেট পিন্ধা পজিশ্যন হ'ব, আপোনালোকৰ মুখখন যোনফালে থাকিব, তো তাৰ ফ্ৰণ্টত দিব লাগিব এইটো। আৰু এইখিনি এক্সট্ৰা যোনখিনি ৱায়াৰিংখিনি এইখিনি ইয়াত ভৰাই দিছোঁ, আৰু ইয়াতে লক কৰি দিছোঁ। এতিয়া যোনটো আমাৰ মাইকৰ ৱায়াৰ আছিলে সেইটো ডাইৰেক্টলি ইয়াতে যাব। আৰু এইটো বেছি দীঘল হৈ থাকিলে এইটো
চ' এইটো আপোনালোকৰ হৈ গ'ল ছেটআপটো, তো এনেকুৱা দেখায় আপোনালোকৰ এডাপ্টাৰটো। আৰু এইফালৰ পৰা আমি চাৰ্জিং লগাব পাৰে। আৰু এনেকুৱা এইটো ছেটআপটো গোটেইটো হৈ গৈছে, চাব পাৰে। আপোনাক দেখাম ৰাইড কৰি মেলি কেনেকুৱা কোৱালিটি আহিছে, কি চাউণ্ড কোৱালিটি আহিছে। মই এইটো মাইকৰ পৰা ৰেকৰ্ডিং হৈ আছে। এতিয়া কেইজনমান ছাবস্ক্ৰাইবাৰ পালোঁ, ফটো তুলিব বিচাৰিলে বাইকখনৰ লগত। তো এইটো কমপ্লিটলি মাইকৰ পৰা ভইচটো ৰেকৰ্ড হৈছে। হোপ কৰিছোঁ যে ভালেই আহিছে ভইচটো। এইটো নিউ মাইক ছেটআপ হয়, এইটো GoPro এডাপ্টাৰ লগত নতুন মাইক। আজি ছানডে কাৰণে অকণমান ভিৰটো কম নাজিৰাত। অকণমান আগত গৈ ভাল ৰাস্তা আছে, তাতে অকণমান হাই স্পীডত গৈ চাম। তো উইণ্ড গ্লাছটো কেনেকুৱা আহিছে, উইণ্ড এফেক্ট কৰিছেনে নাই, তেতিয়া গম পোৱা যাব। ৰাস্তাটো ভাল, ইয়াতে অকণমান 5-6 নম্বৰ গেট চাওঁ। वन 120 फोर्थ गियरते 100 चुइसेगৈ, थर्ड गियरते 75 आराम से जाएगৈ। এখন সেন্ট পিটাৰ্ছ স্কুল, মেজেঙা নাজিৰা। আৰু এখন মই বাইকখন অনলি এইটোহে পালোঁ, বাকী তাৰ গ্লাছখন চেক কৰিলোঁ নাপালোঁ, বিচাৰিলোঁ। চাওঁ কি হয়। এক্সট্ৰা কিনিব পায়, মই চালোঁ অনলাইন এক্সট্ৰাই লৈ যাব।